লোকসভা যিটো চেণ্ট্ৰেল ষ্টেট কমিটিৰ যিটো অফিচ সেইটো আমি আজি ইনগ্ৰেশ্যন কৰিছোঁ। এই ইনগ্ৰেশ্যন সভাত আমাৰ আজি বহুত আসাম জাতীয় পৰিষদ দল আৰু আকাশু আৰু কংগ্ৰেছ এনেকুৱা তিনিটা দলৰ নেতা কৰ্মীসকলে আমাৰ দলত সোমাইছে। খুব ভাল লাগিছে। যেন হওক আমি আজি আমাৰ কেণ্ডিডেট কাপা বৰদৈয়াৰীক অহা 19 তাৰিখত যিটো নমিনেশ্যন দিব লাগে সেইটো দিব বুলি আমি দলত আজি সিদ্ধান্ত লৈছোঁ। এইখিনি কথা বেলেগ আৰু একো নাই। মুঠতে যোৱাকালিতো আমি দৰমদাগুৰি লোকসভাৰ যিটো কেণ্ডিডেট সেইটো নমিনেশ্যন দিলে খুব ভাল হৈছে, গৰ্জিয়াছলি হৈছে। আৰু আমাৰ কোকৰাঝাৰ লোকসভাৰ যিটো নমিনেশ্যন 19 তাৰিখত হ'ব সেইটো খুব ভাল হৈ যাব গৰ্জিয়াছলি। আৰু আমি আজি নতুনকৈ বৰপেটা লোকসভাৰ আমাৰ উমেশ উদ্দিন আহমেদক আমি কেণ্ডিডেট ডিক্লেয়াৰ দিছোঁ বৰপেটা লোকসভা। আৰু গুৱাহাটী লোকসভাও আমি অতি সোনকালে ডিক্লেয়াৰ দিম। সেইটো ঠিক কৰিব পৰা নাই, 6জনে হৈছে কেণ্ডিডেট বিচৰা। তো 5টা লোকসভাত আমি খেলিম বুলি কৈছিল, কিন্তু আমি একটাটো ঠিক কৰিব পৰা নাই। 4টা সমষ্টিটো আমি ঠিক কৰিব পাৰিছোঁ। শোণিতপুৰ, বৰপেটা, দৰমদাগুৰি আৰু কোকৰাঝাৰ। গুৱাহাটীটো বাকী আছে, সেইটো ঠিক হৈ যাব। আমি যোনটো সমষ্টিত খেলিলে জিকিব এই সমষ্টিতহে আমি পাৰ্টি দিছোঁ। শোণিতপুৰো জিকিব, বৰপেটাও জিকিব, কোকৰাঝাৰো জিকিব, দৰমদাগুৰিও জিকিব। গতিকে আমাৰ দলৰ পৰিস্থিতি খুব ভাল। 4টা সমষ্টি। গুৱাহাটীও বেয়া নহয়, কিন্তু কেণ্ডিডেট আমি ঠিক কৰিব পৰা নাই। গোটেই অসমত কেনেকৈ আপোনাৰ যিটো গোটেই অসমতো গোটেই অসমৰ ৰিজাল্ট কোনে কিমান পায় নাপায় মই ইয়াৰ কোনো কেলকুলেশ্যন নাই আৰু মই ক'বলৈ নাজানো। মই যিহেতু আজিকালি 4 বছৰ হ'ল মই কোকৰাঝাৰতে আছে, গুৱাহাটী নোযোৱাটো 4 বছৰ হ'ল। গুৱাহাটী যদি গ'লে হয় মই গোটেই অসমৰ পিক্সাৰটো জানিলে হয়। মই কোকৰাঝাৰ এইফালে শিলিগুৰি বিজেপিও দাবী কৰি আছে 14টা পাম বুলি, কংগ্ৰেছো দাবী কৰি আছে 14টা পাম বুলি, AIUDFও দাবী কৰি আছে 4টা 5টা পাম বুলি। চবেতো এইটোতো যিমানটো চবে ক'ব পাৰে। কংগ্ৰেছৰ গ্ৰাছৰুট লেভেলত কাৰ লগত কিমান বেছি এইটো পিছত ৰিজাল্ট দিলেহে আমি গম পাওঁ। চবেই দাবী কৰি লৈ কংগ্ৰেছো কৈ আছে আমি বেছি পাম, বিজেপিও কয় আমি বেছি পাম। আমাৰতো বেছি পোৱাৰ কোনো প্ৰশ্ন নাহে। আমি 5টা সমষ্টিত আমি খেলিম। 5টাৰ ভিতৰত আমি মিনিমাম হ'লেও 3টাটো আমি জিকিম। কংগ্ৰেছ আৰু বিজেপিৰ মাজত কংগ্ৰেছ আৰু বিজেপিৰ মাজত বেছি কিবা হ'ব মই নাজানো। কিন্তু ভিতৰত কি হৈ আছে, কাৰ লগত কিমান ওজন আছে, সেইটো কংগ্ৰেছৰ লগত বেছি ওজন না বিজেপিৰ লগত বেছি ওজন আছে, সেইটো দিছপুৰহে জানিব। আমি মুঠতে 4 বছৰ হ'ল গুৱাহাটী নোযোৱাটো। কংগ্ৰেছৰ কহনীয়া চলি আছে চলিব। আমাৰ বিশেষ দলৰো চলি আছে, কংগ্ৰেছৰো চলি আছে, বিজেপিৰো চলি আছে। এইটোতো পলিটিক্সৰ সেইটো পৰে, যোনে য'ত সুবিধা পায় তাতে যায়। আপোনাৰ 3টা যদি জিকি যায় আপোনাৰ কাক সমৰ্থন দিব? কেন্দ্ৰত কাক সমৰ্থন দিয়ে নিদিয়ে ৰিজাল্ট ওলাওক, ইয়াৰ পিছতে আমি ৰিজাল্ট ওলোৱাৰ পিছত আমি কৰিম। আপুনি ভাবেনে প্ৰি ইলেকশ্যন হ'ব এইবাৰ শান্তি হ'ব লাগে? নিৰ্বাচন কিবা শান্তিপূৰ্ণভাৱে হ'ব, আগৰ নিচিনা হ'ব। EVM লৈ এটা মানে ডিছপিউট এনেকুৱা হৈ আছে। EVMৰ সম্পৰ্কে কোন চাইণ্টিষ্টে কি কয়, কোন পলিটিচিয়ানে কি কৈছে কোৱা নাই, মই একো নাজানো। মুঠতে EVMৰ কাম কৰিব লাগে। ইয়াত আমাৰ ক'ব লগা একো নাই। EVM হিচাপে কাম কৰি আছে। তাৰ পক্ষত কি EVM নিচিনা আনিছে অনা নাই সেইবিলাক আমি ক'বলৈ নাযাওঁ। মুঠতে আমি জিকিম। মুঠতে গোটেইটা সমষ্টি আপুনি তেনেকুৱা কাৰোবাৰ লগত মিত্ৰতা কৰিছে? কাৰো লগত মিত্ৰতা নাই। তাৰমানে দৰমদাগুৰি ক্ষেত্ৰত AIUDFৰ নেতা কৰ্মীসকলে কৈ আছে যে আমাক ছাপৰ্ট দিব। আৰু দৰগাঁও সমষ্টিৰ MLAটো যোৱাকালি আমাৰ লগত একেলগে আছে, আমাক সমৰ্থন দিছে।
কোকৰাঝাৰতো এনেকুৱা যুটি কৰে কোকৰাঝাৰত এনেকুৱা হোৱা নাই, এনেকুৱা আলোচনা হোৱা নাই। যুটি কৰে তেওঁলোকে কৰিলেতো ভাল, কৰিলেতো ভাল, AID চাপৰ্ট কিন্তু অল কণ্ডিশ্যন নহয়। ইয়াৰ ইউটিউবে যে আমাক ছাপৰ্ট কৰিবলৈ আহিছে এইটো অল কণ্ডিশ্যন নহয়। জিলা কণ্ডিশ্যনত ইহঁতে বিজেপি বা কংগ্ৰেছক হাৰাব লাগে বুলি আমাক ছাপৰ্ট কৰিছে। এইটোৱে বেলেগ কাৰণ একো নাই। এইটো কথা দেই। ঠিক আছে।